যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন কৰা হয়। জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত সংবাদ মাধ্যম সম্পৰ্কীয় এক বক্তৃতানুষ্ঠানত ডক্টৰ সৌম্যজ্যোতি মহন্ত, অধিবক্তা ৰিন্তু গোস্বামী আৰু সাংবাদিক সাংকব কৌশিক বৰুৱাই বক্তৃতা প্ৰদান কৰে। ভালে সংখ্যক বিশিষ্ট ব্যক্তি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই কথাটো মই ভাবোঁ একেবাৰে সৰু বয়সৰ পৰাই আৰম্ভ হোৱা উচিত। আজিৰ তাৰিখত সংবাদ মাধ্যমৰ পৰিসৰৰ যিটো ধাৰণা বা ব্যাপ্তি ই ইমানেই গভীৰ আৰু ইমানেই বিশাল। বিশেষভাৱে কোনো সমাজৰ আন ব্যক্তিক আমি বিশেষকৈ বৰকৈ আমন্ত্ৰণ কৰা নাছিলোঁ। আৰু যিহেতু আজিৰ আমাৰ অনুষ্ঠানটোৰ মূল কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলক লৈ, সেই মূল বক্তৃতাটো প্ৰধানতঃ ছাত্ৰ ছাত্ৰীসকলক লৈ হ'ব। পৰোক্ষভাৱে কিন্তু জড়িত আছোঁ, সেইটো কথা মই স্বীকাৰ কৰিছোঁ। যদিও মই অধ্যক্ষ, পৰোক্ষভাৱে মই জড়িত আছোঁ বিভিন্ন লেখাৰ মাধ্যমেৰে। গতিকে মোৰ মনোতহক ইয়াতবোৰ দিশ মই আলোকপাত কৰিব বিচাৰিছোঁ, যিটো কোৱা হৈছে যে পৰিৱৰ্তিত সংবাদ মাধ্যম আৰু নিউ মিডিয়া, আজিৰ যিটো আমি নতুন মিডিয়াৰ কথা কৈছোঁ। নিউজ ডেস্ক ৰিপৰ্টছ AWN 24 নিউজ।